Study list. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSC ক্লাছ 10ৰ ইংৰাজীৰ এটা কবিতাৰ বিষয়ে যিটো কবিতাৰ নাম হৈছে দ্য বল পয়েম। এই কবিতাটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু সামাৰীৰ বিষয়ে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক বহুত দিনৰ পৰা কমেণ্ট কৰি সুধি আছে যে এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু সামাৰীৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰাৰ কাৰণে, কাৰণ এই কবিতাটো এই বছৰ নতুনকৈ চিলেবাছত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে মই আশা কৰোঁ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমি আপলোড কৰা ব্লেক ভিডিঅ' যিবোৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ ইংৰাজী এছে, আছামিজ এছে বা ইংৰাজী ব্লেক চেপ্টাৰৰ ভিডিঅ' আৰু কিছুমান ইংলিছ গ্ৰামাৰৰ ভিডিঅ', এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ তোমালোকে ভিজিট কৰি ভিডিঅ'বোৰ চাব পাৰা। আৰু এই ভিডিঅ'টো তোমালোকে অন্তিম সময়লৈকে চাই যিবোৰ কুৱেশ্যন আনচাৰৰ বিষয়ে মই ডিছকাছ কৰিম সেই কুৱেশ্যন আনচাৰ তোমালোকৰ নোটছ বুকত লিখি শিকি ল'বা। আৰু যদি কিবা কনফিউজন হয় তোমালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰা। আৰু যদি তোমালোকৰ কিবা টপিক থাকে বা তোমালোকৰ কিবা চেপ্টাৰ থাকে তোমালোকে কমেণ্ট কৰি জনাবা। আমি সেই টপিকবোৰৰ ভিডিঅ' পৰৱৰ্তী আপলোড কৰাৰ চেষ্টা কৰিম। ধন্যবাদ। আমি ভিডিঅ'টো আৰম্ভ কৰিম। তেনেহ'লে আহক আমি কবিতাটো ডিছকাছ কৰোঁ। দ্য বল পয়েম, এই কবিতাটোৰ কবিৰ নাম হৈছে জন বেৰিমেন। পৰীক্ষাত কুৱেশ্যন কৰিব পাৰে যে হু ৰোড দ্য পয়েম দ্য বল পয়েম। আনচাৰটো হ'ব জন বেৰিমেন ৰোড দ্য পয়েম দ্য বল পয়েম। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে অৱগত নহয় যে এই যিটো কবিতা, এই কবিতাটো এই বছৰ নতুনকৈ চিলেবাছত অন্তৰ্ভুক্ত কৰা হৈছে। ফক পয়েম যিটো আছে এই ফক পয়েমৰ সলনি দ্য বল পয়েমটো চিলেবাছত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। তোমালোকে ফক পয়েমটো নিশিকিবা, ইয়াৰ সলনি দ্য বল পয়েম শিকিবা, ইয়াৰ কুৱেশ্যন আনচাৰ শিকিবা। চ' প্ৰথমতে আমি এই কবিতাটোৰ ছামাৰী ডিছকাছ কৰিম, ইয়াৰ পিছত কুৱেশ্যন আনচাৰ, টেক্সচুৱেল আৰু এডিশ্যনেল কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। চোৱা, ছামাৰী অফ দ্য পয়েম। The poet is talking about a little boy who has lost his ball. He was playing with his ball. মানে এই কবিতাটোৰ ছামাৰী মই শ্বৰ্টকৈ কৈ আছোঁ যে এই কবিতাটোত কবি জন বেৰিমেনে এজন ল'ৰাৰ কথা কৈছে যে যিজন ল'ৰাই এজন সৰু ল'ৰা যিজন ল'ৰাই নিজৰ বলটো হেৰুৱাই পেলাইছিল পানীত। বলটো হেৰুৱাৰ পিছত ল'ৰাজন বহুত ছেড হৈ গৈছিল, মানে বহুত বেজাৰ হৈ গৈছিল। ল'ৰাজনে বহুত দুখ অনুভৱ কৰি আছিল তেওঁ বলটো হেৰুৱাৰ পিছত, কাৰণ তেওঁ এই বলটোৰ লগত বহুত দিন খেলিছিল, কিন্তু হঠাৎ বলটো হেৰুৱাৰ পিছত ল'ৰাজন দুখিত হৈ পৰিছিল। তেতিয়া কবি জন বেৰিমেনে ন'টিছ কৰিছিল যে ল'ৰাজন ছেড হৈ আছে, ল'ৰাজনে দুখ অনুভৱ কৰি আছে বলটো হেৰাই যোৱাৰ কাৰণে। কবিয়ে ল'ৰাজনক বেলেগ এটা বল দিব পাৰিছিল, কিন্তু তেওঁ দিয়া নাছিল, বা কবিয়ে টকা দিব পাৰিছিল কিন্তু দিয়া নাছিল বেলেগ এটা বল কিনাৰ কাৰণে। কাৰণটো হৈছে যে কবিয়ে এটা মেছেজ দিব বিচাৰিছে কবিতাটোৰ জৰিয়তে যে ল'ৰাজনে আজি তেওঁ বল হেৰুৱাইছে, এই হেৰুৱা বলৰ পৰা তেওঁ এটা লেচন শিকিব লাগিব যে হেৰুৱা যিটো লুজ হৈছে মানুহৰ জীৱনৰ এটা অংশ, লুজ হৈছে মানুহৰ জীৱনৰ এটা পাৰ্ট। মানুহে জীৱনত বহুত বস্তু হেৰাব, কিন্তু আমি ইমান দুখিত হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ এনেকৈ বহুত বস্তু আমি হেৰুৱাৰ পিছত আমি আকৌ কাম বেক কৰিব লাগিব। যে এটা বস্তু হেৰাইছে ইয়াৰ কাৰণে আমি ইমান দুখিত হৈ আমি আগবাঢ়ি যোৱাতকৈ আমি যদি ইয়াত ষ্টপ হৈ যাওঁ, লাইফ যদি ইয়াত ষ্টপ কৰি দিওঁ, তেনেহ'লে আমি লাইফত এইখিনি আছিল কবিতাটো ছামাৰী। আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা। চ' ইম্পৰ্টেণ্ট কথাবোৰ হৈছে যে ল'ৰাজনে কি হেৰুৱাইছিল, ল'ৰাজনে কি হৈছিল, বল হেৰুৱাইছিল, ল'ৰাজনে ক'ত বল হেৰুৱাইছিল। চ' আমি আনচাৰ কি পাওঁ, পানীত ওলাইছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব যে কবিয়ে ল'ৰাজনক কিয় বেলেগ এটা বল বা টকা দিয়া নাছিল। চ' কবিয়ে কিয় দিয়া নাছিল আমি নিশ্চয় পাইছোঁ যে ল'ৰাজনে ইয়াৰ পৰা এটা লেচন শিকক যে হেৰুৱা হৈছে মানুহৰ জীৱনৰ এটা অংশ। চ' আশা কৰোঁ নিশ্চয় তোমালোকে ছামাৰী বুজি পাইছা। চ' তোমালোকে যদি চেপ্টাৰটো ৰিডিং মাৰা আৰু ভালকৈ বুজি পাবা। চ' প্ৰথমতে আমি আলোচনা কৰিম টেক্সচুৱেল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু ইয়াৰ পিছত এডিশ্যনেল কুৱেশ্যন আনচাৰ। চ' 1 নম্বৰ কুৱেশ্যন হৈছে হোৱাই ডাজ দ্য পয়েট চে আই উড নট ইণ্ট্ৰডিউচ অন হিম, হোৱাই ডাজণ্ট হি অফাৰ হিম মানি টু বাই আনাডাৰ বল। চ' কবিয়ে কিয় ল'ৰাজনক টকাও দিয়া নাছিল অন্য এটা বল কিনাৰ কাৰণে, বা কবিয়ে কিয় টকা দিব বিচৰা নাই অন্য এটা বল কিনাৰ কাৰণে। আনচাৰটো হৈছে দ্য পয়েট চেজ আই উড নট ইণ্ট্ৰডিউচ অন হিম বিকজ দ্য poet wants the boy to learn a lesson from the loss to experience his past responsibility. Though the poet can offer him a new ball, yet he doesn't, because a new ball can't replace the emotional attachment that the boy had with the old ball. এই কুৱেশ্যনটোৰ আনচাৰটো মিনিং হৈছে যে কবিয়ে ল'ৰাজনক টকা দিব বিচৰা নাই বেলেগ এটা বল কিনাৰ কাৰণে, কাৰণ ল'ৰাজনে কবিয়ে বিচাৰে যে ল'ৰাজনে এটা লেচন শিকক যে লুজ হৈছে, হেৰুৱা হৈছে মানুহৰ জীৱনৰ এটা অংশ। সেইটো কাৰণে কবিয়ে ল'ৰাজনক টকা দিয়া নাই বেলেগ এটা বল কিনাৰ কাৰণে। আশা কৰোঁ নিশ্চয় বুজি পাইছে এই কুৱেশ্যনটোৰ মিনিং। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এই চেপ্টাৰৰ সবাতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে ভালকৈ শিকি ল'বা। চ' নেক্সট কুৱেশ্যনটো হৈছে starting down all his young days,
into the harbor where his ball went. Do you think the boy has had the ball for a long time? মানে এই কুৱেশ্যনটো কৈছে যে ডু ইউ থিংক দ্য বয় হেজ হেড দ্য বল ফৰ এ লং টাইম? তুমি ভবানে ল'ৰাজনৰ লগত বলটো বহুত দিন আছিল বুলি? ইয়াৰ পিছত চোৱা ছেকেণ্ড পাৰ্ট, ইজ ইট লিংকড টু দ্য মেমৰিজ অফ ডেইজ ৱেন হি প্লেড উইথ ইট? মানে এই বলটোৰ তেওঁ সেই পুৰণা দিনৰ লগত মেমৰিৰ লগত সম্পৰ্ক আছিল নেকি যেতিয়া তেওঁ বলটোৰ লগত খেলিছিল? আনচাৰ হ'ব হয়, লিংক আছিল। আনচাৰটো চাই লওঁ আমি, ইয়েছ দ্য বয় হেজ হেড দ্য বল ফৰ এ লং টাইম। হয়, ল'ৰাজনৰ লগত বলটো বহুত দিন আছিল। হি লষ্ট দ্য বল ইন হিজ চাইল্ডহুড ডেইজ এণ্ড হি ইউজ টু মান দ্য লজ অল থ্ৰু আউট হিজ চাইল্ডহুড ডেইজ। দ্য লজ অফ দ্য বল লিংকড হিম আপ উইথ দ্য গ্ৰিপ অফ লুজ ইন হিজ চাইল্ডহুড। মানে ল'ৰাজনৰ লগত বলটো বহুত দিন আছিল, তো বহুত টাইম বলটোৰ লগত খেল ধেমালি কৰিছিল আৰু ইয়াৰ লগত তেওঁ বহুতো স্মৃতি জড়িত হৈ আছিল। আশা কৰোঁ নিশ্চয় বুজি পাইছা। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন মিন? মানে ইন দ্য ৱৰ্ল্ড পজেশ্যন মিন এই শব্দটোৱে এই চেণ্টেন্সটোৰ মিনিং কি? চ' ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন মিনছ হৈছে যে মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড। আমি আনচাৰটো চাই লওঁ, ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন is used to indicate the materialistic world where all the people are busy to take possession of earthly objects. But the fact is that money is external, that can buy only material things. Real happiness is something different from money or material possessions. মানে in the world of possession এই বাক্যখনেৰে কবিয়ে বুজাব বিচাৰিছে যে মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড য'ত সকলো মানুহ ব্যস্ত হৈ আছে যে বহুত বস্তু কিনাৰ কাৰণে, বহুত মানুহ বিজি হৈছে যে কোনোবা গাড়ী কিনাৰ কাৰণে, মাটি কিনাৰ কাৰণে। কিন্তু ফেক্ট ইজ ডেট, বাস্তৱ কথা হৈছে যে টকাই মানুহক প্ৰকৃত সুখ দিব নোৱাৰে। ৰিয়েল হেপিনেছ ইজ ছামথিং ডিফাৰেণ্ট ফ্ৰম মানি অৰ মেটেৰিয়েল পজিশ্যন। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো, ডু ইউ থিংক দ্য বয় হেজ লষ্ট এনিথিং আৰ্লিয়াৰ? পিক আপ দ্য ৱৰ্ড ডেট ছাজেষ্ট দ্য আনচাৰ। তুমি ভবানে যে ল'ৰাজনে ইয়াৰ আগতে কোনো বস্তু হেৰুৱাইছিল? নিশ্চয় ল'ৰাজনে ইয়াৰ আগতে কোনো বস্তু হেৰুওৱা নাছিল। The line in the poem, now he sends his first responsibility, help us to know that the boy has not lost anything earlier. Next question to is, what does the poet say the boy is learning from the lose of the ball? কবিয়ে কিয় কয় যে ল'ৰাজনে শিকি আছে হেৰুৱা বলৰ পৰা? The answer to হৈছে, the poet says that the boy is learning the real truth of life. মানে কবিয়ে কয় যে ল'ৰাজনে জীৱনৰ প্ৰকৃত সত্য শিকি আছে এই হেৰুৱা বলটোৰ পৰা। He is experiencing grief and learning to grow up in this world of possession. He learns that there are many things in life that are to be lost and cannot be brought back. তো কবিয়ে কয় যে জীৱনত বহুতো বস্তু আমি হেৰুৱাম যিখিনি আমি ঘূৰাই নাপাওঁ। চ' এই 5টা আছিল টেক্সচুৱেল কুৱেশ্যন আৰু আনচাৰ। এতিয়া আমি আলোচনা কৰিম এডিশ্যনেল ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আনচাৰ। চ' 1 নম্বৰ কুৱেশ্যনটো, হু ৰোড দ্য পয়েম দ্য বল পয়েম? মানে বল পয়েম কবিতাটোৰ লেখক কোন বা কোনে লিখিছিল? আনচাৰ হৈছে জন বেৰিমেন ৰোড দ্য পয়েম দ্য বল পয়েম। জন বেৰিমেনে বল পয়েম কবিতাটো লিখিছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড দ্য বয় লুজ? ল'ৰাজনে কি হেৰুৱাইছিল? নিশ্চয় আমি পাইছোঁ দ্য বয় লষ্ট হিজ বল, ল'ৰাজনে তেওঁৰ বল হেৰুৱাইছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডিড দ্য বয় লষ্ট হিজ বল? ল'ৰাজনে তেওঁৰ বল ক'ত হেৰুৱাইছিল? আনচাৰটো হৈছে দ্য বয় লষ্ট হিজ বল ডাউন ইন দ্য ৱাটাৰ, ল'ৰাজনে তেওঁৰ বল পানীত হেৰুৱাইছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট হেজ হেপেন টু দ্য বয়? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, মানে ল'ৰাটোৰ লগত কি হৈছিল? আনচাৰটো হৈছে দ্য বয় হেজ লষ্ট হিজ বল এণ্ড নাও হি হেজ বিন গ্ৰিপড উইথ ছেডনেছ। মানে ল'ৰাজনে তেওঁৰ বল হেৰুৱাইছিল আৰু তেওঁক এতিয়া দুখে বা ছেডনেছ মানে দুখে তেওঁক আগুৰি ধৰিছে। ইয়াৰ পিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো, হুইচ ৱাৰ্ড মিনছ হেপিলি? কোনটো শব্দই হেপিলি বুজায়? মানে কবিতাটোত এনেকুৱা এটা শব্দ আছিল যিটোৰ মিনিং হৈছে হেপিলি। আনচাৰটো হৈছে দ্য ৱাৰ্ড মেৰিলি অলছ' মিনছ হেপিলি। মানে মেৰিলি শব্দটো সুখী বুজায়। 6 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাৰ ডিড দ্য বল গ? মানে বলটো ক'লৈ গৈছিল? দ্য বল ৱেণ্ট বাউঞ্চিং ডাউন ইন দ্য ৱাটাৰ, বলটো পানীলৈ গৈছিল। মানে বলটো নিশ্চয় পানীত গৈ হেৰুৱাইছিল ল'ৰাজনে, বলটো নিশ্চয় পানীতো গৈছিল। চ' এইখিনি নিশ্চয় বুজি পাইছা যে তোমালোকে আনচাৰবোৰ শিকাৰ লগতে মানে মিনিং শিকিবা। তেতিয়া যদি অলপ মানে কুৱেশ্যনখিনি অলপ যদি খেলি মেলি কৰি দিয়ে তেতিয়া আনচাৰখিনি লিখিব পাৰিবা। চ' আমি মিনিংখিনি শিকাও প্ৰয়োজন। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য বয় লাৰ্ণিং? ল'ৰাজনে কি শিকি আছে? আনচাৰটো হৈছে দ্য বয় ইজ লাৰ্ণিং দ্য এপিষ্টেমলজি অফ লজ, ল'ৰাজনে হেৰুৱাৰ এটা পাঠ শিকি আছে। 8 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডু ইউ মিন বাই এপিষ্টেমলজি অফ লজ? এপিষ্টেমলজি লজ এই শব্দটো কি বুজায়? আনচাৰটো হৈছে এপিষ্টেমলজি অফ লজ মিনছ আণ্ডাৰষ্টেণ্ডিং দ্য নেচাৰ অফ লজ এণ্ড ট্ৰাইং টু আণ্ডাৰষ্টেণ্ড হোৱাট ইট মিনছ
ইয়াত মানে লিখাটো অলপ স্পষ্টকৈ অহা নাই ইয়াত MEANS মিন্স হ'ব MEANS মিন্স লুজ ছামথিং আশা কৰোঁ নিশ্চয় তোমালোকে ধুনীয়াকৈ লিখি ল'বা এইখিনি 9 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট এভৰি মেন নিডছ টু ন' ওৱান ডে প্ৰত্যেক মানুহে এদিন কি শিকা প্ৰয়োজন আনচাৰটো হৈছে এভৰি মেন নিডছ টু ন' ওৱান ডে ডেট লুজিং ছামথিং ইজ এ পাৰ্ট অফ লাইফ এণ্ড হি মাষ্ট ষ্টেণ্ড আপ এগেইনষ্ট ইয়াত হ'ব AGAINST এগেইনষ্ট ছাচ লুজেছ মানে প্ৰত্যেক মানুহে এদিনা শিকিব লাগিব যে লুজ হৈছে মানুহৰ জীৱনৰ এটা পাৰ্ট আৰু আমি ইয়াৰ বিৰুদ্ধে থিয় হ'ব লাগিব আমি আগবাঢ়ি যাব লাগিব ইয়াৰ কাৰণে আমি চিন্তিত হোৱা প্ৰয়োজন নাই এইখিনি আছিল চেপ্টাৰ 2ৰ টেক্সচুৱেল আৰু এডিশ্যনেল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ মই আশা কৰোঁ যে যদি তোমালোকে এইখিনি শিকি লোৱা এই পাৰ্টৰ পৰা নিশ্চয় কুৱেশ্যন আনচাৰ কমন পৰিব মই ইয়াত টেক্সচুৱেল আৰু এডিশ্যনেল দুই ধৰণৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰিছোঁ আৰু যদি তোমালোকৰ কিবা প্ৰব্লেম হয় তোমালোকে কিবা বুজি নোপোৱাত কিবা যদি প্ৰব্লেম হয় তোমালোকে কমেণ্ট কৰি জনাবা ইয়াৰ আনচাৰ দিয়াত মই চেষ্টা কৰিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা আৰু ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমি আপলোড কৰা বেলেগ ভিডিঅ'ত যিবোৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ ইংলিছ এছে আছামিজ এছে আৰু বহুতো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক এছে দিয়াৰ কাৰণে কমেণ্ট কৰি সুধি আছে চ' ইতিমধ্যে মই 4-5টামান এছে আপলোড কৰিছোঁ তোমালোকে যদি মোৰ চেনেলটোত গৈ ভিজিট কৰা বা এই চেনেলটোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'বোৰৰ লিংক দি দিম তোমালোকে সহজে পাই যাবা চ' এইখিনি তোমালোকে লিখি শিকি ল'বা নিশ্চয় পৰীক্ষাত কমন থাকিব আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা বেষ্ট অফ লাক থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'